বন্ধুসকল নমস্কাৰ বন্ধুসকল অজিত MLD চেনেলৰ নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। সো বন্ধুসকল যে আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজত আকৌ আহিছোঁ। যে ভিডিঅ'টো হৈছে যে কোভিড ৰিলিফ ফাণ্ডৰ পৰা আপোনালোকক 1%ক 100 টকাকৈ এটা দি আছে। সেই টকাটো আপোনালোকে ডাইৰেক্টলি বেংকত ল'ব পাৰিব। আপোনালোকে কি কৰিব লাগে জাষ্ট খালি আপোনালোকৰ মোবাইল নাম্বাৰ নাম আৰু বেংক একাউণ্ট নাম্বাৰটো দি ৰেজিষ্টাৰ কৰি দিব লাগে। বন্ধুসকল এইটো ৱেবছাইটত একেবাৰে খাটাং দিবই পইচাটো 100% লাইভ প্ৰুফ আপোনালোকক দেখাম মই কেনেকৈ ৰেজিষ্টাৰ কৰিব লাগে, টকাটো কেনেকৈ উইথড্ৰ দিব লাগে। মোৰ মোবাইলত যে মেছেজ আহিব মেছেজটো আপোনালোকক দেখাই দিম। সো বন্ধুসকল এই 100 টকাটো পাবলৈ আমাৰ ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক, অলপ স্কিপ নকৰিব, কাৰণ স্কিপ কৰিলে আপোনালোকে বুজি নাপাব, আপোনালোকৰ টকাটো নাপাব পাৰে। সো বন্ধুসকল ভিডিঅ'টো মনোযোগেৰে চাই থাকক। আৰু এই কোভিড ৰিলিফ ফাণ্ডত এভৰিডে 10 লাখ টকাকৈ এই ৱেবছাইটত দিয়ে। সো বন্ধুসকল ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। বলক আমি ভিডিঅ'টো আমি ৱেবছাইটত যাওঁ। সো বন্ধুসকল আপোনালোকৰ মোবাইলত যিকোনো এটা ব্ৰাউজাৰত যাব। ব্ৰাউজাৰত যোৱাৰ পিছত ইয়াত মাৰি দিব যে ৰয়েল উইন মাৰি দিয়াৰ পিছত আপোনাৰ সন্মুখত এটা নিউ পেজ ওপেন হ'ব। এইটো চাওক, এইটো পেজ, এইটো ৰয়েল উইন বুলি আছে, ইয়াত মাৰি দিব। আৰু আমাৰ ডিছক্ৰিপশ্যনত লিংক দিয়া আছে, তাৰ পৰা আপোনালোকে ডাইৰেক্টলি পেজত যাব পাৰিব। সো বন্ধুসকল ইয়াত আহিছে, চাওক এইটো পেজটো ওপেন হৈছে। ইয়াত চাওক কোভিড ৰিলিফ ফাণ্ড এভৰিডে 10 লাখ দিয়া। চাওক এতিয়ালৈকে কিমান মানুহে উঠাইছে 10 লাখৰ পৰা। চাওক ইয়াত মাৰি দিব যে লগ ইন এণ্ড ৰেজিষ্টাৰ আছে, ইয়াত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ ইয়াত ফোন নাম্বাৰ, ৰিয়েল নেম, বেংক একাউণ্ট এণ্ড উইথড্ৰল IFSC কোড দিব ইয়াত। আৰু আপোনালোকৰ এটা পাছৱৰ্ড দিব, যিটো পাছৱৰ্ড আপোনালোকৰ টকাটো উঠাওঁতে লাগিব। এইটো পাছৱৰ্ডটো একদম সহজ দিব যদি মনত থাকে। চব ইয়াত ভেৰিফাই কোড ইয়াত দিয়া আছে, এইটো ইয়াত বহাই দিব। আৰু এইটো SMS কোড আহিব এটা, আপোনালোকৰ যিটো মোবাইল নম্বৰ দিব এইটোত SMS কোড এটা যাব, এইটো দি আপোনালোকে ৰেজিষ্টাৰ কৰি দিব। মই দেখাই আছোঁ আপোনালোকক। আৰু মোবাইল নাম্বাৰটো বেংকৰ লগত লিংক থাকিব লাগিব। সো বন্ধুসকল ইয়াত আমি নাম্বাৰটো দি দিছোঁ। ইয়াৰ নামটো ইয়াত বেংক একাউণ্ট নাম্বাৰটো আমি দি দিছোঁ 9848115950। ইয়াত IFSC কোডটো বহাই দিব। চাওক IFSC কোড আমি দি আছোঁ BARBOMANCON। IFSC কোডটো দিয়াৰ পিছত আপোনালোকৰ ইয়াত এটা পাছৱৰ্ড দিব, যিটো পাছৱৰ্ড আপোনালোকৰ টকা উঠাওঁতে লাগিব। আমি সহজ এটা পাছৱৰ্ড দি আছোঁ 784125। ইয়াত মাৰি আপোনালোকে পাছৱৰ্ডটো আপোনালোকে মনত ৰাখিব। ইয়াত কনফাৰ্ম পাছৱৰ্ড দিছে, এইটো চেম পাছৱৰ্ড দিব 784125। ইয়াত আপোনালোকে এইটো ভেৰিফাই কোডটো বহাই দিব MAJ5। ইয়াত SMS কোড, ইয়াত চেণ্ড কোড মাৰি দিলে SMS আপোনালোকৰ মোবাইলত আহি যাব এটা। চাওক আহি যোৱাৰ পিছত আপোনালোকে ইয়াত ৰেজিষ্টাৰ মাৰি দিব। চাওক ইয়াত আমাৰ কোডটো আহিছে, কোডটো হৈছে 209395। কোড হ'ল 209395। ইয়াত ৰেজিষ্টাৰ মাৰি দিয়ক। বন্ধুসকল ৰেজিষ্টাৰ মাৰাৰ লগে লগে আপোনালোকে ইয়াত হোম পেজত আহি যাব। হোম পেজত অহাৰ লগে লগে আপোনালোকে কৰিব যে ইয়াত লগ ইন এণ্ড ৰেজিষ্টাৰ আছে, ইয়াত আকৌ ক্লিক কৰি দিব।
ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ নাম্বাৰ ফোন নাম্বাৰটো দিছিল পাছৱৰ্ডটো দিছে এইটো লগে লগে শ্ব' কৰি দিব এনেই ল'ব। তাৰপিছত ইয়াত ভেৰিফাই কোডটো দিব। ইয়াত ভেৰিফাই কোডটো অলপমান দেখা নাযায় আছে, মই নেক্সট এটা মাৰি লওঁ। ইয়াত ঠিক আছে আহিছে, এইটো কি আছে CWLS ইয়াত মাৰি ইয়াত লগইন মাৰি দিব। লগইন মাৰাৰ পিছত ইয়াত লগইন হৈ যাব। চাওক ইয়াত ডাইৰেক্টলি লগইন হৈ গ'ল। ইয়াৰ পৰা এই টকাটো ইয়াত চাওক, আমি টকাটো ইয়াত আমাৰ ৱালেটত আহিছে, 100 টকাটো ৱালেটত আহিছে। চাওক চাওক ইয়াত 100 টকাটো আহিছে। আমি এই 100 টকাটো আমি ডাইৰেক্টলি আমাৰ বেংক একাউণ্টত ট্ৰান্সফাৰ দিম, কাৰণ আমি আগতে বেংক একাউণ্টটো দিছিল, ৰেজিষ্টাৰ কৰিছিলোঁ। ৰেজিষ্টাৰ দিয়াৰ ইয়াৰ বেংক একাউণ্টটো এড হৈ আছে, কাৰণ আমি ইয়াত চাওক ইয়াত ডাইৰেক্টলি আপোনালোকে আহিব। ইয়াত ডাইৰেক্টলি ইয়াত থিয়েটাৰত আহিব। অহাৰ পিছত আপোনালোকে ইয়াত ডাইৰেক্টলি উইথড্ৰ আছে, উইথড্ৰত মাৰি দিব। উইথড্ৰ মাৰি দিয়াৰ পিছত আপোনালোকৰ কি হ'ব যে ইয়াত চাওক 100 টকাটো ডাইৰেক্ট বেংকত ল'ম, তো ইয়াত বেংক চিলেক্ট বেংক কাৰ্ড। চ' ইয়াত আপোনালোকে ডাইৰেক্টলি যিটো বেংক ৰেজিষ্টাৰ কৰিছিল এইটো বেংক নাম্বাৰটো তলত আহিব। ইয়াত ডাইৰেক্ট ক্লিক কৰি দিলেই হ'ল আৰু এমাউণ্টটো 100 টকাটো ইয়াত ডাইৰেক্ট 100 মাৰি দিব। মাৰি দিয়াৰ পিছত আপোনালোকে যিটো পাছৱৰ্ড দিছিল এইটো পাছৱৰ্ড দিব। যদি ভুল হয় তেনেহ'লে নহ'ব, পাছৱৰ্ডটো একদম মনত ৰাখিব। ইয়াত পাছৱৰ্ডটো দিব। আমাৰ পাছৱৰ্ডটো আছিল 784125। পাছৱৰ্ড দিয়াৰ পিছত ইয়াত অ'কে মাৰি দিব। চাওক ইয়াত উইথড্ৰ ছাকচেছফুল, প্লিজ ৱেইট পেটিয়েণ্টলি, ছাকচেছ অ'কে। এতিয়া আমি আমাৰ টকাটো আহি যাব আৰু ইয়াত চাওক ইয়াত টকাটো আৰু নাই। চাওক ইয়াত 00 হৈছে, ইয়াত উইথড্ৰ, ইয়াত মেছেজটো চাওক কংগ্ৰেচুলেশ্যন ৰিচিভ, আমাৰ ৰিচিভ হোৱাৰ মেছেজটো আপোনালোকে চাওক, মানে 100 টকাটো ৰিচিভ যে হৈছে এইটো মেছেজ। আৰু ইয়াত আমাৰ টকাটো ডাইৰেক্টলি বেংকত দিবতো, ইয়াত আমি এবাৰ চেক কৰি আছোঁ, উইথড্ৰ মাৰি দিলোঁ। চাওক ইয়াতৰ টকা নাই আৰু এইটো টকা এতিয়া আমাৰ বেংকত ডাইৰেক্ট ট্ৰান্সফাৰ হৈছে। আমি বেংক একাউণ্টত আমি চেক কৰি আছোঁ। চাওক ৰয়েলিনৰ আমি উইথড্ৰ ৰেকৰ্ডটো আপোনাক দেখাই আছোঁ। উইথড্ৰ ৰেকৰ্ড আমাৰ 98 হৈছে, ছাকচেছ। 2 টকা আমাৰ কমিশ্যন ৰাখিছে, এইটো গম পাইছোঁ। আৰু আমাৰ বেংকত আমাৰ ডিটেইলছ আমাৰ ধৰক ইকো বেংকৰ ডিটেইলছ, আমাৰ ইকো বেংকৰ আমি ষ্টেটমেণ্টটো ওলাই আছোঁ। চাওক আমাৰ ডিপ'জিট 98, আমাৰ ডিপ'জিট মানে আমাৰ টকাটো সোমাইছে। 98 পোৱাৰ কাৰণ হ'ল ইয়াত 2 টকাটো ইয়াতে এটা চাৰ্জ কাটি লয়, সেইকাৰণে আমাক 98 দিয়ে 100 টকাৰ ভিতৰত। যদি ভিডিঅ'টো ভাল লাগে বন্ধুসকল চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব।